আৰু ৰাইজ আছে এই ৰাতি ক'ত যাই আছোঁ তাৰমানে নাচ ক'ত যাই আছোঁ কয় পাহৰি গৈছা উৰুচত গৈছোঁ পাহৰি গৈছোঁ মন বেলেগত আছে আমি মানে আজি যাই আছোঁ উৰুচক হেল্ল' নমস্কাৰ ৰাইজ সকলোকে জনাইছোঁ আপোনালোকক বৰপেটা ব্লগলৈ আজি আমাৰ মানে 5 ফিট দৰকাত মানে আমাৰ প্ৰত্যেক বছৰে বছৰে উৰুচ হয় যোৱা বাৰৰ উৰুচটো আপোনালোকক দেখুৱাইছোঁ আৰু এই বছৰ আৰু মানে উৰুচ আৰম্ভ হৈছে আজি মানে দ্বিতীয় দিন আপোনালোক দেখুৱাবলৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকক চলো তেনেহ'লে আজি আৰু পূৰ্ণিমা মানে যোনটো কথাই এইটো দেখা পাইছেনে আপোনালোকে আৰু মানে চাই থাকক আপোনালোকে দেখুৱাইছোঁ গোটেইখিনি কেনেকুৱা কি পৰিৱেশটো মানে উৰুচৰ আৰু পাছৰ পৰা গাড়ী চিনাকি অহা নাই আৰু এনেকৈ যাই আছোঁ গেটৰ তলেদি আৰু এইখন মেইন গেট আৰু এনেকৈ যাই আছোঁ 5 ফিট দৰগাহ মানে উৰুচলৈ দেখুৱাইছোঁ দিয়ক চাওক এইখন পিলপিলি চাওক এইখন পিলপিলি আহি আছে চব উৰুচ আৰু চাওক আপোনালোকে আমি পূৰা ৰাস্তাৰ মাজেৰে যে কেনে এটা জাম হৈছে আৰু চাওক আমি দেখুৱাইছোঁ আপোনালোকক পূৰা ৰাস্তাৰ মাজে মাজে এনেকৈ যাই আছোঁ মানে মাজাৰলৈ আৰু মানে হাজত মানে মানে বহুত বেছি আপোনাৰ কেনে ভাড়া লাগে না ভাড়া লাইন মানে ঠিক বেয়া নহয় বহুত যাম পিলপিলি পিলপিলি দিলে যাব পিলপিলাৰ মাথা পিলপিলি আৰু মই এটি কথা মানে ক'ব খুজিছোঁ যদি পিলপিলি ড্ৰাইভাৰ যদি আগফালে হয় গোটা ড্ৰাইভাৰৰ মানে হেৰি হ'লেও নহ'ব কাম নহ'ব ন ইমান ড্ৰাইভাৰ আছে ইমান পিলপিলি মোটামুটি প্ৰায় 1000 মান হ'ব না পিলপিলি চামথিং 1000 হৈ যাব 1000 হৈ যাব আৰু দেখুৱাই আছোঁ আপোনালোকক পিলপিলি প্ৰায় 1000 মান হ'ব আৰু মই আহোঁ আৰু দেখুৱাই আছোঁ আপোনালোকক চাওক আৰু আপোনালোকে দেখিলে নে গাড়ী জাম কেনেকুৱা মানে গুৱাহাটীত মানে জামটো নহয় মানে তাতকৈ মানে বেছি জাম হৈ আছে আৰু মই আপোনাক দেখুৱাইছোঁ চেম মানে তাতকৈ বেছি কি ক'ম প্ৰায় মানে একদম মানে হাহাকাৰ লাগি পেলাইছে দেই আৰু এনেকৈ গাড়ীৰ জামৰ পৰা আহি এনেকৈ মানুহৰ জাম পালোঁ ইয়াৰ ফাইনেলি আহি পালোঁ উৰুচ আৰু দেখুৱাইছোঁ আপোনালোকক ইয়াৰ মানে উৰুচৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম যোনফালে পাতলা আছে মানে যোনফালে মানে মানুহৰ ভিৰটো কম মানে সেইফালে যাই আছোঁ চাওক দেখুৱাই আছোঁ যদি ধুনীয়া ধুনীয়া ছোৱালী আছে আপোনালোক ধুনীয়া ধুনীয়া ছোৱালীও দেখুৱাম ধুনীয়া ধুনীয়া ছবি কোনোবা লাগে কমেণ্টত জনাই দিবা অলপ বনাই দিবা ভালকে কৰি নাচিৰে হৰা নাচিৰে নাচিৰে পঞ্চাছ বঢ়িয়া মানুহ চাওক 50 টকা আপোনালোকে আহে 200 টকা একদম বস্তাত কৰোঁ আপোনালোকে আহি পেলাই ইয়াত আৰু লম্পেন 200 মজা মজা লম্পেন আছে 200 টকা আৰু মজা মজা চাৰ্ট একদম নিউ ব্ৰেণ্ড 50 টকা চাৰ্ট আৰু দেখুৱাই আছোঁ আপোনালোক এনেকুৱা মানে আমাৰ উৰুচত মানে কম দাম একদম মানে কম দাম দেখুৱাই আছোঁ ই এটা লওক 50 টকা লম্পেন এই লওক চব মানে মনা বজা দে আৰু এনেকৈ উৰুচত ঘূৰোঁতে ঘূৰোঁতে পৰা ভোক লাগি গ'ল আৰু এতিয়া মানে হোটেলত সোমাই কিবা অলপ খাবলৈ ওলাইছোঁ কি খাম বোলে চাওমিন খাম আৰু আপোনালোকে দেখুৱাই আছোঁ মানে দেখুৱাই আছোঁ আপোনালোকক মানে লাজো লাগি আছে এইফালে আপি চাপি আছে না আৰু এনেকৈ আমি ৰখাতে আমাৰ চাওমিন আহি গ'ল আৰু এতিয়া দেখুৱাই আছোঁ আৰু আমাৰ মানে চাওমিন বৰ্তমান 2 প্লেট আহি গ'ল আৰু এক প্লেট আহি গ'ল আৰু এনেকৈ আমাৰ চাওমিন খোৱা হ'ল আৰু এতিয়া মানে ভিডিঅ'টো শেষে কৰিম মানে আমাৰ খোৱা শেষ হ'ল আমাৰ এতিয়া ভিডিঅ'টো শেষ কৰিম আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ বৰপেটা ব্লগছ ইউটিউব চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব আজিলৈকে কৰা নাই প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব আৰু কি ক'ম হ'ব দিয়ক বাই বাই আৰু ৰ'ব বাই বাই নহ'ব মানে ৰাতিৰ দৃশ্যটো আপোনাক দেখুৱালোঁ আৰু দিনৰ দৃশ্য আপোনালোক অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাওক আৰু এনেকৈ আহি পালোঁ উৰুচ আৰু এতিয়া আপোনালোকক উৰুচ দেখুৱাম জেগাটো চিঙিলে বতাতে দে আৰু দেখুৱাই আছোঁ উৰুচৰ মাজলৈ যাই আছোঁ আৰু এই মানে দিনৰ উৰুচ আপোনালোকক দেখুৱাম ৰাতিৰ উৰুচটো মানে আগতে দেখুৱাইছোঁৱে আৰু দেখুৱাইছোঁ আপোনালোক চাওক ইয়াত মানে অকল শাৰী মানে এইবিলাক চব আৰু ৰাতি এতিয়া আপোনালোকে আহিব ইয়াত মানে আপি এবাৰ মানে চিনেমা পূৰা আছিল মানে দেই আৰু ভাই বিক্ৰী বাতি কেনে চলি আছে
ভাল নহয় বিক্ৰী কেনা জাবৰত কৰিব কম ন দে আৰু মানে মাজাৰৰ এটা মানে 5টা পীৰ মানে ইয়াত মানে বিক্ৰী হৈছিল সেইকাৰণে ইয়াত মানে 7টা পীৰ আছিল দুটা গুচি গৈছে পাঁচটা আছে সেইকাৰণে ইয়াত মানে 5 পীৰ দৰগাহ মানে আৰু প্ৰত্যেক বছৰে বছৰে ইয়াত মানে উৰুজ হয় ইয়াত মানে আৰু এনেকুৱাই ৰাইজ আমি মানে ৰাতি মানে যোৱা ৰাতি মানে পূৰ্ণিমা দিনা ৰাতি আহিছিলোঁ আৰু মানে নেক্সট দিনা ৰাতি মানে দিনত আমি ভাটিবিলা আৰু আহিলোঁ আমি আৰু আপোনালোক দেখুৱাম মানে দিনৰ দৃশ্য আৰু ৰাতিৰ দৃশ্যটো আপোনালোক দেখুৱালৈ যোৱাকালি আৰু দেখুৱাম এনেকৈ মানে এইখনে ৰাতিৰ মানে দিনত বেছি মানুহ নহয় কিন্তু ৰাতি মানে তামাম মানুহ হয় আৰু আপোনালোক দেখুৱাই চাওক কেনেকুৱা এটা পৰিৱেশ চলো ফুচকা মানে ফুচকা দি আৰু মানে য'ত মানে 5 পীৰৰ মানে 5টা পীৰৰ মানে কবৰস্থানটো আৰু এইটোৱে 5 পীৰ দৰগাহ আৰু ইয়াত মানে 5টা পীৰৰ একেলগে মানে কবৰস্থান আছে আৰু এই মাইনাটোক চাওক কি ধুনীয়াকৈ মম জ্বলাই দোৱা কৰি আছে আৰু এনেকৈ মানে সকলোৱে আহে ইয়াত মানে মম জ্বলাই আৰু চাৰিওফালে কবৰস্থানৰ চাৰিওফালে ঘূৰি পেলাই দোৱা কৰে আৰু এই গছডাল চাওক না কেনেকুৱা এটা পৰিৱেশ আৰু এই আপোনালোকক দেখুৱাই আছোঁ এই হ'ল দিনৰ দৃশ্য বৰ্তমান মানুহ চানুহ নাই বৰ্তমান এইবিলাক এনেকৈ মানে বহি আছে আৰু যেতিয়া মানে আৰু ৰাতিৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ আৰু ৰাতিৰ দৃশ্য চাব আৰু ৰাস্তা ঘাট চাওক বৰ্তমান আপোনালোকে মানুহ চানুহ নাই আৰু যেতিয়া আপোনালোকে ৰাতি দেখা পাইছিল মানে কি ক'ম ৰাতি মানে এনেকৈ মানে বুলি যাব নোৱাৰি যেতিয়া মানে দিন হ'ব দে ভাই চেণ্ডেলৰ দাম কেনে যিকোনো চেণ্ডেলৰ দাম ধৰাল এইযোৰ মাইকী চেণ্ডেল ন কেইটিকা 150 টকা আমাৰ দোকানীটো ইয়াতে আছে কেনা বিক্ৰী পাতি কেনা জাবাৰত কৰি হয় নেকি দে আৰু যি কি নহওক পুৰা মানে বিক্ৰী পুৰা হৈ আছে ন তেনেহ'লে এখনতো ধাপ মাৰা আছে কিয়া হেৰি নেকি বিক্ৰী পাতি কেনে চলিছে এইবাৰ বিক্ৰী পাতি কেনে চলিছে ভাল নহয় নহয় এই চেণ্ডেলৰ ভাল লম্পেন এটা মই ল'ম ৰাতিকে আহিম একবাৰ অলপ কমত দিব লাগিব কিন্তু আৰু ৰাইজ এনেকৈ আপোনালোকক মানে দিনৰ পৰিস্থিতিৰ উৰুজ কেনেকুৱা চলি আছিলে দিনৰ উৰুজ আপোনালোক দেখুৱালোঁ আৰু ৰাতিৰ উৰুজ আপোনালোক দেখুৱালৈ মানে যোৱাকালি না কি কওঁ আমি চাৰিওফালে দেখুৱালোঁ আৰু কালি মই আৰু কাম আছিলোঁ এইটো পাৰি গৈছোঁ কম দেখাব পাৰে আপোনালোকে আৰু ই আৰু একলা ভোক লাগছে নেকি আৰু এইটো কাৰ্যালয় আমাৰ কাঁচা ভাজা বুট নহয় কাঁচা বাদাম ভাজা বাদাম আছে ভাই কেনা বিক্ৰী পাতি কেনা বিক্ৰী পাতি কেনা ভাল না কোনটা জাবাৰত কৰিবা ভাল না দে আৰু 22,000 ভাই এখানটো অৰিজিনেল গাড়ীৰ দাম এখন কি পেট্ৰলত চলে না ডিজেলত না বেটাৰীত ভাড়া চলে এনে মানে কেখালি মানে কেই কিলোমিটাৰ চলাব পৰা যাব ডাঙৰ মানুহ ব্যৱহাৰ না আমি চলাব পাৰিম তেনেহ'লে আৰু চাওক না আমাৰ এবাৰ মেম্বাৰ কেইটা কি ললি কি লৈছে জিলাপি নে কি খা বস্তু আছে চেণ্ডেল কেনা কি কিনিলা খুৰীয়ে কি কিনিলি কেনে জানা আমাৰ গাঁৱৰ জেগাটা 30 বা আপি মানুহ হৈছে বোলে এক পাক মাৰিলে বোলে মানে দোকানত বোলে পাকে পতি বোলে 1,000 টকা খৰচ হয় কেই পাক মাৰিলে ঘূৰি আমি চেণ্ডেল দিছা মাত্ৰ দে আৰে বেয়া কৰা জালে দে যা আমাৰ চান বেয়া কৰা মানুহ না কাৰণে পাছে গৈছে দে সন্দেশটো চানে দিল্লীৰ কিয় ল'ব লাগে এইটো তাৰমানে কাৰোবাৰ এটা কিবা হেৰিত দিছি এইটো ল'ব লাগে ফেল দিব নালাগে মানুহ আৰু এনেকৈ আমি হাঁহি তামচা ফূৰ্তি কৰি থাকোঁতে লাহে লাহে গধূলি হৈ গ'ল আৰু আপোনালোকে গছডাল চাওক না বে কি ক'ম মানে চাওক আপোনালোকে দেখুৱাই আছোঁ আৰু এনেকৈ লাহে লাহে গধূল হৈ আছে লাহে লাহে মানুহৰ জনসংখ্যাটো বাঢ়ি আছে মানে মানুহ বেছি মানে হ'বলৈ ধৰি আহি আছে দেই আৰু দেখুৱাই আছোঁ আপোনালোকক ঠিকে
ঠেংখান উঠাব পাৰে নাই আৰু বহুত হাঁহি তামচা কৰিলোঁ ভিডিঅ'টোত আৰু ভিডিঅ'টো এইখিনি আছিল ধৰক যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু যোনে যোনে আজিলৈকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব হ'ব দিয়ক নহ'লে বাই বাই আৰু এনেকৈ ঘৰলৈ গৈ আছোঁ সকলোৱে মানে লাহে লাহে ঘৰলৈ গৈ আছে দিয়ক বহুত ৰাতি হ'ল দিয়ক নহ'লে বাই বাই